তাজমহল ভাঙি আৰু কুতুব মিনাৰ ভাঙি তাতকৈ ডাঙৰ বিশ্ব সভ্যতকৈ ধুনীয়া আৰু মন্দিৰ এটা তাত নিৰ্মাণ হওক। এনেকুৱা কথা জনপ্ৰতিনিধিৰ মুখতো শুবা নাপায়। তাজমহল এতিয়া ভাৰতৰ সম্পদ, এতিয়া মোগলসকলৰ সম্পদ হৈ থকা নাই। আপোনালোকে নিশ্চয় জানে, এনেকুৱা বিস্ফোৰক মন্তব্য কৰি নেতাবোৰে নিজক প্ৰকাশ কৰে। তাজমহল ভাৰতৰ ঐতিহ্য, তাজমহল ভাৰতৰ অমূল্য সম্পদ। আপুনি কোন হয় তাজমহলক ভাঙি দিয়াৰ? আপুনি আপোনাৰ দলক প্ৰতিষ্ঠা কৰক আৰু আপুনি এজন মন্ত্ৰী হৈ এনেকুৱা বিস্ফোৰক মন্তব্য কৰিব নালাগে। আপুনিতো নিজেই কথা ক'ব নোৱাৰে, কৈ থাকে। এনেকুৱা মন্তব্য দি ভাৰতীয় জনসাধাৰণ আৰু অসমৰ ৰাইজক বিপদে চালিত নকৰিব। আপুনি নিজেই গম নাপায় যে মই কি কৈ আছোঁ। পাগলৰ নিচিনা উল্টা পুল্টা বকি লাভ নাই। লালকিল্লাত যদি ভাঙি পেলোৱা হয়, তেতিয়া যেদিনা 15 আগষ্টৰ দিনা যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে তাত পতাকা উত্তোলন কৰে, তেতিয়া ক'ত উত্তোলন কৰিব? আপোনাৰ ঘৰত উত্তোলন কৰিব নেকি? এইবোৰ কথা কৈ কি লাভ আছে? আপোনাক কংগ্ৰেছৰ নেতাবোৰে কি কৈছে? পাগল বুলি কৈছে, কিছুমানে কৈছে নোবেল বঁটা প্ৰদান কৰিব লাগে আপোনাক। আৰু আপুনি সেইমতে একমত দিছে যে মই যদি পাব লাগে, মই পাব লাগে। আপুনি এটা গাধা হয়। আপোনাক যি কয় সেই ভাবিছে, আপুনি নিজে গম নাপায়। মোগলৰ প্ৰসংগ ইয়াত আহিবই নোৱাৰে, আৰু মোগল প্ৰসংগটো ইয়াৰ পৰা আঁতৰাই দিয়াটো বহুত বছৰ আগত হ'ব লাগিছিলে। মই পুনৰবাৰ হাত চাপৰিয়ে মই আদৰণি জনাইছোঁ NCERT-ক, মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এই বীৰতাক এই আদৰণি জনাইছোঁ এই পদক্ষেপৰ বাবে। আপুনি লালকিল্লাৰ কথা কৈছে, আপুনি তাজমহলৰ কথা কৈছে, সেয়েসমূহ 1526 চনৰ পিছত হৈছে। 326 বছৰৰ আগতে, 1526 চনত মোগল আহিছিল। তাৰ 326 বছৰৰ আগতে আমাৰ হিন্দু ৰজাই, হিন্দু লোকসকলে, হিন্দু মিস্ত্ৰীসকলে, হিন্দু সভ্যতা ৰক্ষা কৰা লোকসকলে জগন্নাথ প্ৰভু যদি মন্দিৰ বনাইছিল, তাতোতকৈ ডাঙৰ ডাঙৰ, তাজমহলতকৈ ডাঙৰ ডাঙৰ হয়তো অট্টালিকা, আজি কুতুব মিনাৰতকৈ হয়তো ডাঙৰ ডাঙৰ অট্টালিকা মন্দিৰ সেই স্থানত বনালেহেঁতেন। আৰে ইমানেই যদি কৰিব পাৰে, তেনেহ'লে ইমান বছৰ শাসন কৰিছিল মোগলৰ আগত, তেতিয়া কি বনাইছে? মোগলসকলে যি বনাইছে সেইখিনি ভাৰতৰ ঐতিহ্য সম্পদ, অমূল্য সম্পদ হৈ আছে। আপোনালোকে যি ভাবি থাকক, আপোনালোকে যি ধ্বংস কৰিব লাগে মোগলৰ কৰি থাকক। তাতে মোগলসকলৰ কি আহে যা? মোগলসকল এতিয়া ৰৈ থকা নাই না, সিহঁতে নাই এতিয়া দুনিয়াত। আৰে আপোনাৰ নিচিনা মন্ত্ৰীবোৰেতো এনেকুৱা কথাই ক'ব, কৈ থাকক, আমাৰ কি? আৰু আপুনি নিজকে পৰিচয় কৰিবৰ কাৰণে এনেকুৱা বিস্ফোৰক মন্তব্য কৰি থাকে, আমি গম পাওঁ। ইমান ডাঙৰ ডাঙৰ অট্টালিকা বনাব পাৰিব, পোৱা নাই দেখোন। এটাওতো তেনেকুৱা তাজমহলৰ নিচিনা, লালকিল্লাৰ নিচিনা এটাওতো দেখা নাই যে হিন্দু ৰজাই বনাইছে। এনেকুৱা উল্টা পুল্টা কৈ লাভ নাই, কৰি দেখাওক। এতিয়াতো ভাৰত চৰকাৰ, এতিয়া কৰি দেখাওক এটা এনেকুৱা বস্তু বনাই চাওক যে বনাইছোঁ, বিশ্বৰ ভিতৰত 1 নম্বৰত আছে। তেনেকুৱাতো নাই বনোৱা। তেনেহ'লে বেলেগতো চাই তেনেকুৱা মন্তব্য কৰি কি লাভ আছে? আমাৰ প্ৰতি অন্যায় কৰা হৈছে। মোগলসকলে আমাক অন্যায় কৰিলে, অন্যায় আজি শাস্তি পলমকৈ হ'লেও তেওঁলোকে ভুগিব লগা হৈছে। তাজমহল কি? তাজমহলতকৈ 100 গুণ ওখ, ধুনীয়া হয়তো আমাৰ সমতা আছিল, কিন্তু মোগলসকলে আমাৰ ৰজাসকলক যিটো হয়তো অন্যায় কৰিলে বা আমাৰ প্ৰতি আজি আক্ৰমণমূলক ভাৱ লৈছিল, তাৰ আজি শাস্তি পালে। আজি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আহ্বান জনাম যে তাজমহল ভাঙি আৰু কুতুব মিনাৰ ভাঙি তাতকৈ ডাঙৰ বিশ্ব সভ্যতকৈ ধুনীয়া আৰু মন্দিৰ এটা তাত নিৰ্মাণ